কৰ্ণ মহাভাৰতৰ সকলোতকৈ মহত্বপূৰ্ণ চৰিত্ৰ, যাক মানুহে এজন মহান যোদ্ধা বুলি গণ্য কৰে। তেওঁৰ জন্ম ৰাজ পৰিয়ালত হৈছিল যদিও এজন শুদ্ধ পুত্ৰ হিচাপে পৰিচিত হ'ল আৰু তেওঁ গোটেই জীৱনটো দুখ আৰু অপমানৰ মাজেৰে পাৰ কৰিব লগা হ'ল। সেয়েহে আজি আমি এই ভিডিঅ'টোত জানো আহক কৰ্ণৰ জন্ম আৰু তাৰ পাছত কৰ্ণৰ জীৱনলৈ অহা দুখ কষ্টৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দৰ্শকসকলক কওঁ যে ভিডিঅ'টো এটা লাইক কৰক। লগতে এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপি লওক। প্ৰিয় দৰ্শক, ভীষ্মই ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰৰ লালন পালনৰ দায়িত্ব পালন কৰিছিল। তেওঁলোক ডাঙৰ হোৱাত বিদ্যা লাভৰ বাবে পঠোৱা হ'ল। ধৃতৰাষ্ট্ৰ বল আৰু বিদ্যাত, পাণ্ডু ধনুবিদ্যাত আৰু বিদুৰ ধৰ্ম আৰু নীতিত নিপুণ হ'ল। ধৃতৰাষ্ট্ৰ সকলোতকৈ ডাঙৰ আছিল, সেয়েহে নিশ্চিত আছিল যে তেওঁৱেই হস্তিনাপুৰৰ উত্তৰাধিকাৰী হ'ব। কিন্তু ধৃতৰাষ্ট্ৰ অন্ধ আছিল বাবে তেওঁ ৰাজ্যৰ উত্তৰাধিকাৰী হ'ব নোৱাৰিলে। আনহাতে বিদুৰ এজন দাসীপুত্ৰ আছিল, সেয়েহে পাণ্ডুক হস্তিনাপুৰৰ ৰজা পাতিলে। ভীষ্মই ধৃতৰাষ্ট্ৰৰ বিবাহ গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰীৰ সৈতে কৰালে। গান্ধাৰীয়ে যেতিয়া গম পালে যে তেওঁৰ স্বামী অন্ধ, তেওঁ নিজে নিজৰ চকুত কাপোৰ বান্ধি ল'লে। সেই সময়তে যদুবংশী ৰজা শূৰসেনৰ জীয়ৰী কুন্তি যেতিয়া ডাঙৰ হ'ল তেতিয়া দেউতাকে কুন্তিক ঘৰলৈ অহা মহাত্মাসকলৰ সেৱা শুশ্ৰূষাৰ দায়িত্ব দিলে। পিতৃৰ আদেশ অনুসৰি অতিথি গৃহত যিমানবোৰ সাধু, সন্যাসী আৰু ঋষিমুনি আহে কুন্তিয়ে সকলোৰে সেৱা শুশ্ৰূষা কৰিবলৈ ল'লে। এই ক্ৰমতেই এবাৰ দুৰ্বাসা ঋষি আহিল। কুন্তিয়েও নিষ্ঠাৰে তেওঁৰ সেৱা শুশ্ৰূষা কৰিলে। কুন্তিৰ সেৱা শুশ্ৰূষাত সন্তুষ্ট হৈ দুৰ্বাসা ঋষিয়ে ক'লে যে মই তোমাৰ সেৱা শুশ্ৰূষাত বৰ সন্তুষ্ট হৈছোঁ, সেয়েহে মই তোমাক এনে এটা মন্ত্ৰ দিওঁ যাৰ প্ৰয়োগ কৰি তুমি যিজন দেৱতাক স্মৰণ কৰিবা তেওঁ তৎক্ষণাৎ তোমাৰ সন্মুখত আৱিৰ্ভাৱ হ'ব আৰু তোমাৰ মনোকামনা পূৰ্ণ কৰিব। এনেদৰে দুৰ্বাসা ঋষিয়ে কুন্তিক মন্ত্ৰ প্ৰদান কৰি তাৰ পৰা গুচি গ'ল। এদিনাখন কুন্তিয়ে সেই মন্ত্ৰটোৰ সত্যতা প্ৰমাণ কৰি চাবলৈ সেই মন্ত্ৰ জপ কৰি সূৰ্য দেৱতাক স্মৰণ কৰিলে। তৎক্ষণাৎ সূৰ্য দেৱতা তেওঁৰ সন্মুখত আৱিৰ্ভাৱ হ'ল আৰু ক'লে যে হে দেৱী, তুমি মোৰ পৰা কি বস্তু পোৱাৰ আকাংক্ষা কৰা, মই তোমাৰ আকাংক্ষা নিশ্চয় পূৰ্ণ কৰিম। সূৰ্য দেৱতাৰ কথা শুনি কুন্তিয়ে ক'লে যে হে দেৱ, মোৰ আপোনাৰ পৰা কোনো ধৰণৰ আকাংক্ষা নাই, মই কেৱল মন্ত্ৰৰ সত্যতাৰ প্ৰমাণ চাবলৈহে মন্ত্ৰৰ জপ কৰিছিলোঁ। কুন্তিৰ এই কথা শুনি সূৰ্যদেৱে ক'লে যে হে কুন্তি, মই ইয়ালৈ অহাটো ব্যৰ্থ যাব নোৱাৰে, সেয়েহে মই তোমাক এটা অত্যন্ত পৰাক্ৰমী আৰু দানবীৰ পুত্ৰ প্ৰদান কৰিছোঁ। কুন্তিয়ে লাজতে এই কথা কাকো নকলে। সময় অহাত তেওঁৰ গৰ্ভৰ পৰা কবচ কুণ্ডল ধাৰণ কৰি থকা এটা পুত্ৰ উৎপন্ন হ'ল। কিন্তু কুন্তিয়ে এটা পাচিত ভৰাই সেই শিশুটি গংগাত উটুৱাই দিলে। শিশুটি উটি গৈ গৈ সেই স্থান পালেগৈ য'ত ধৃতৰাষ্ট্ৰৰ সাৰথী অধিৰথে নিজৰ ঘোঁৰাটোক গংগা নদীত পানী খুৱাই আছিল। তেনেতে তেওঁ কবচ কুণ্ডলধাৰী শিশুটি দেখা পালে। অধিৰথৰ কোনো সন্তান নাছিল, সেয়েহে তেওঁ শিশুটি পাই বৰ আনন্দিত হ'ল আৰু ঘৰলৈ লৈ গৈ নিজৰ পুত্ৰৰ দৰে লালন পালন কৰিবলৈ ল'লে। শিশুটিৰ কাণ দুখন বৰ সুন্দৰ আছিল, সেয়েহে তেওঁৰ নাম কৰ্ণ ৰাখিলে। সৰুকালৰ পৰাই নিজৰ পিতৃ অধিৰথৰ দৰে ৰথ চলোৱাৰ পৰিৱৰ্তে কৰ্ণৰ ৰুচি যুদ্ধ কলাতহে বেছি আছিল। সেয়েহে কৰ্ণ আৰু তেওঁৰ পিতৃ অধিৰথ আচাৰ্য দ্ৰোণৰ ওচৰলৈ গ'ল, যি সেই সময়ৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ কলাৰ গুৰু আছিল। গুৰু দ্ৰোণাচাৰ্যই সেই সময়ত কুৰুৰ ৰাজকুমাৰসকলক শিক্ষা দিছিল। তেওঁ কৰ্ণক শিক্ষা দিবলৈ মান্তি নহ'ল, কাৰণ কৰ্ণ এজন সাৰথী পুত্ৰ আছিল আৰু দ্ৰোণই কেৱল ক্ষত্ৰিয়সকলকহে শিক্ষা দিছিল। গুৰু দ্ৰোণাচাৰ্য মান্তি নোহোৱাত কৰ্ণই ভগৱান পৰশুৰামৰ সৈতে সম্পৰ্ক স্থাপন কৰিলে। পৰশুৰামেও কেৱল ব্ৰাহ্মণসকলকহে শিক্ষা দিছিল। কৰ্ণই নিজকে ব্ৰাহ্মণ বুলি কৈ ভগৱান পৰশুৰামৰ পৰা শিক্ষা গ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰিলে। ভগৱান পৰশুৰামেও কৰ্ণক শিক্ষা দিবলৈ মান্তি হ'ল। তেওঁ কৰ্ণক নিজৰ সমান যুদ্ধ কলা আৰু ধনুবিদ্যাত নিপুণ কৰি তুলিলে। কিন্তু পাছত কৰ্ণই নিজৰেই গুৰুৰ পৰা অভিশাপ পাইছিল। আচলতে যেতিয়া কৰ্ণ শিক্ষা গ্ৰহণৰ অন্তিম পৰ্যায়ত আছিল তেতিয়া এদিন পৰশুৰামে দুপৰীয়া সময়ত কৰ্ণৰ কোলাত মূৰ থৈ শুই আছিল। হঠাৎ কৰবাৰ পৰা এটা বৃশ্চিক আহি কৰ্ণৰ ভৰিত কামুৰিবলৈ ল'লে।
গুৰুৰ টোপনি ভংগ হ'ব বুলি ভাবি কৰ্ণই সেই বৃশ্চিকটোক আঁতৰাই নিদি তাৰ কামোৰৰ বিষ সহ্য কৰি থাকিল। কিছু সময় পাছত পৰশুৰামে সাৰ পালে। সাৰ পাই তেওঁ দেখিলে যে কৰ্ণৰ ভৰিৰ পৰা বহুত তেজ ওলাই আছে। তেতিয়া পৰশুৰামে ক'লে যে কোনো সত্যৰ গাতহে ইমান সহ্য শক্তি থাকিব পাৰে যে তেওঁ এটা বৃশ্চিকৰ বিষক সহ্য কৰিব। এজন ব্ৰাহ্মণৰ ইমান সহ্য শক্তি কেতিয়াও থাকিব নোৱাৰে। কৰ্ণই মিছা কথা কোৱাৰ বাবে পৰশুৰামে অভিশাপ দিলে যে যিদিনাই কৰ্ণক তেওঁ দিয়া শিক্ষাৰ সৰ্বাধিক প্ৰয়োজন হ'ব সেইদিনাই তেওঁৰ শিক্ষা কামত নাহিব। কিন্তু কৰ্ণই নিজেও নাজানিছিল যে তেওঁ কোন বংশৰ সন্তান আছিল। সেয়েহে তেওঁ গুৰুক ক্ষমা খুজিলে আৰু ক'লে যে তেওঁৰ স্থানত যদি আন কোনো শিষ্যও হ'লহেঁতেন তেনেহ'লে তেওঁও এনেকুৱাই কৰিলেহেঁতেন। কৰ্ণক খঙতে অভিশাপ দিলে যদিও পাছত পৰশুৰাম দোষী হৈ পৰিল। কিন্তু তেওঁ নিজৰ অভিশাপ ঘূৰাই ল'ব নোৱাৰে। সেয়েহে তেওঁ কৰ্ণক নিজৰ বিজয় নামৰ ধনু প্ৰদান কৰিলে। কিছুমান লোককথা অনুসৰি এইটোও কোৱা হয় যে বৃশ্চিকৰ ৰূপত স্বয়ং ইন্দ্ৰদেৱ আছিল, যি কৰ্ণৰ বাস্তৱিক ক্ষত্ৰিয়ৰ পৰিচয় উজাগৰ কৰিব বিচাৰিছিল। ভগৱান পৰশুৰামৰ আশ্ৰমৰ পৰা যোৱাৰ পাছত কৰ্ণই কিছুদিনলৈকে বিচৰণ কৰি ফুৰিলে। সেই সময়ত তেওঁ শব্দভেদী বিদ্যা শিকি আছিল। এনেদৰে অভ্যাস কৰি থাকোঁতেই এদিনাখন তেওঁ এটা গৰু পোৱালীক বন্য পশু বুলি ভাবি শব্দভেদী বাণ নিক্ষেপ কৰিলে। ফলত সেই পোৱালীটো মৰি থাকিল। তেতিয়া সেই গৰু পোৱালীটোৰ মালিক ব্ৰাহ্মণজনে কৰ্ণক অভিশাপ দি ক'লে যে যেনেদৰে তেওঁ এটা অসহায় পশুক মাৰিছে তেনেদৰে তেওঁৰো এদিন মৃত্যু হ'ব। যেতিয়া তেওঁ সকলোতকৈ বেছি অসহায় হ'ব তেওঁৰ সকলোবোৰ মনোযোগ শত্ৰুৰ পৰা আঁতৰি কোনো অন্য কামত থাকিব। তাৰ পাছত কৰ্ণই দুৰ্যোধনৰ আশ্ৰয়ত থাকিবলৈ ল'লে আৰু দ্ৰোণাচাৰ্যই নিজৰ শিষ্যসকলৰ শিক্ষা সম্পূৰ্ণ হোৱাত হস্তিনাপুৰত এখন ৰংভূমিৰ আয়োজন কৰিলে। ৰংভূমিত অৰ্জুন বিশেষ ধনুবিদ্যাযুক্ত শিষ্য হিচাপে পৰিচিত হ'ল। সেই সময়তে কৰ্ণ ৰংভূমিলৈ আহিল আৰু অৰ্জুনে দেখুওৱা কৃতিত্ববোৰ পাৰ কৰি তেওঁক দণ্ডযুদ্ধৰ বাবে প্ৰত্যাহ্বান জনালে। তেতিয়া কৃপাচাৰ্যই কৰ্ণক দণ্ডযুদ্ধৰ স্বীকৃতি নিদিলে আৰু তেওঁক তেওঁৰ বংশ আৰু সাম্ৰাজ্যৰ বিষয়ে সুধিলে। কাৰণ দণ্ডযুদ্ধৰ নিয়ম অনুসৰি কেৱল এজন ৰাজকুমাৰেহে হস্তিনাপুৰৰ ৰাজকুমাৰ অৰ্জুনক দণ্ডযুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাব পাৰে। তেতিয়া কৌৰৱৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনে কৰ্ণক এজন অংগৰাজ হিচাপে ঘোষণা কৰিলে। ফলত তেওঁ অৰ্জুনৰ সৈতে দণ্ডযুদ্ধৰ যোগ্য হৈ পৰিল। যেতিয়া কৰ্ণই দুৰ্যোধনক সুধিলে যে ইয়াৰ বিনিময়ত তেওঁ কি বিচাৰে তেতিয়া দুৰ্যোধনে ক'লে যে মই কেৱল তোমাৰ মিত্ৰতা বিচাৰো। এই ঘটনাৰ পাছত মহাভাৰতত কেইটামান মুখ্য সম্বন্ধ স্থাপন হ'ল। যেনে কৰ্ণ আৰু দুৰ্যোধনৰ মাজত সুদৃঢ় সম্বন্ধ স্থাপন হ'ল। কৰ্ণ আৰু অৰ্জুনৰ মাজত শত্ৰুতা বাঢ়ি গৈ থাকিল। কৰ্ণ দুৰ্যোধনৰ এজন নিষ্ঠাবান আৰু সঁচা মিত্ৰ আছিল। যেতিয়া লাক্ষাগৃহত পাণ্ডৱসকলক বধ কৰিবলৈ চেষ্টা কৰা হৈছিল তেতিয়া কৰ্ণই দুৰ্যোধনৰ এই কৰ্ম দেখি তেওঁক কাপুৰুষ বুলি গালি পাৰিছিল আৰু কৈছিল যে কাপুৰুষৰ সকলোবোৰ কাৰ্য বিফলেই হয়। তেওঁ দুৰ্যোধনক বুজাইছিল যে তেওঁ এজন যোদ্ধাৰ দৰে কৰ্ম কৰিব লাগে। যি বস্তুৱেই লাভ কৰিব লগা নহওক কিয় সেয়া নিজৰ বীৰত্বৰে লাভ কৰিব লাগে। কৰ্ণৰ প্ৰশংসা স্বৰূপে জৰাসন্ধই মগধৰ এটা ভাগো তেওঁক দি দিছিল। পাছত ভীমে ভগৱান শ্ৰীকৃষ্ণৰ সহায় লৈ জৰাসন্ধক পৰাস্ত কৰিছিল। কিন্তু তাৰ বহুদিন আগতে কৰ্ণই তেওঁক অকলেই পৰাস্ত কৰিছিল। কৰ্ণই জৰাসন্ধৰ দুৰ্বলতা উজাগৰ কৰিছিল যে তেওঁৰ শৰীৰক ফালি দুটুকুৰা কৰিলেহে তেওঁৰ মৃত্যু হ'ব। প্ৰিয় দৰ্শক, এয়াই হ'ল কৰ্ণৰ জীৱনৰ সৈতে জড়িত কেইটামান ৰোচক কথা। আজিৰ এই প্ৰস্তুতি কেনে লাগিল কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।